জাতিষ্কার করিছে আজি এই কইলা ভক্তই আমাক কয় করুণাময়ী আকুত কিন্তু নিন্দুকজনে ইস্পহানৰ ভস্ম বুলাত মুখৰিত ভূত পেটৰ সংগী বুলি আমাক কৰে নকওঁ কিয় আমি এই জগতবাসীক দেখাব খোজো যত জীৱ তত
অধিপতি স্বৰ্গৰ ৰজা প্ৰকৃতিৰ সমস্ত ৰূপ সন্মিলিত কৰি বিধাতাই সৃজন কৰা অমৰাৱতীপুৰ মোৰ এই সাম্ৰাজ্য নে কি ক'ব যত মানে আছে ৰক্ত ভাণ্ডাৰ পুষ্প পাৰিজা ঐৰাৱতকে আদি কৰি অনুভেজাল দেৱতাৰ ভোগৰ সম্ভাৰ সঁচাকৈ নুহে জানো এই অপূৰ্ব অমৰাৱতী দেৱতাৰ অমূল্য সম্পদ সঁচা কথা দেৱৰাজ স্বৰ্গৰ বিপুল ঐশ্বৰ্যম্বৰ দিৱস আৰু অশান্তিৰ সময় দেখি স্তম্ভিত হ'লো এনেহেন অমৰাৱতীপুৰী সঁচাকৈ ধন্য আজি দেৱতা সমাজ এনেহেন অমৰাৱতী ৰক্ষা কৰা নুহে জানো দেৱতাৰ কৰ্তব্য হয় দেৱৰাজ অমৰাৱতী ৰক্ষা কৰাৰ মোৰ পৰম অংগীকাৰ যদিহে অমৰাৱতীপুৰৰ নীতিমতে এই বৰুণে নিজ কৰ্তব্যত কৰিম সাধন ধন্য বৰুণ তেন্তে আজিলৈ নাই আৰু আশ্চৰ্য ব'লা নিজ কৰ্তব্যত আমি অৱয়ব বলক দেৱৰাজ আসলে কুখরে মোর যখন প্রজাগণ মারি মরক অকাল দুর্ভিক্ষরে দেশ নাকি লেখা আমার রাজ্য
ৰাজন্য ৰাজভস্ত পাইছেনে সকলো প্ৰজাই প্ৰয়োজন মতে প্ৰজাৰ মংগলৰ বাবে কাৰ্য মানে কৰিছেনে প্ৰচেষ্টা আপোনাৰ সুশাসনক প্ৰজাসকলে আনন্দেৰে কৰিছে বা প্ৰজাৰ মংগলৰ কাৰণে কাৰ্য মানে কৰিছে ধন্য মন্ত্ৰীবৰ অভিহেন মহাবিজ্ঞ মহামন্ত্ৰী থাকোঁতে নকৰ মই চিন্তা একোকে সকলো সমৰ্পি তোমাক কবল কৰক আছো মই মাত্ৰ হৈ বিষয় কিন্তু বুলি ৰ'ল কিয় মহাৰাজ হঠাৎ কিয় চিন্তান্বিত দেখো আপোনাক মন্ত্ৰীবোৰ মহাৰাজ আজি যে মোৰ মনত লাগিছে বেজাৰ বিবাহৰ অত বৰ্ষৰ পাছতো আজিও যে মই তিনিগৰাকীকৈ ৰাণীক বিবাহ কৰাৰ পাছতো আজিও যে মই পুত্ৰ শ্ৰীমুখ ধৰ্ষণৰ পৰা বঞ্চিত লাহে লাহে বাৰ্ধক্যই দিবহি লাগিব যৌৱনেও মাতিব নেলাগে নহ'লে সন্তান কেনেকৈ হ'ব মোৰ বংশ ৰক্ষা কোনে দিব জ্বলা পিণ্ডদান কোনে বাৰু এই বিশাল সাম্ৰাজ্য কৰিব মন্ত্ৰীব তেনে অনৰ্থক চিন্তা নানিব মনলৈ অনৰ্থক চিন্তা নহয় মন্ত্ৰীবৰ অনৰ্থক চিন্তা নহয় এদিন মোৰো মৃত্যু হ'ব তেতিয়া বাৰু কি হ'ব মন্ত্ৰীবৰ বিচলিত নহ'ব মহাৰাজ বিধিৰ বিধান কোনেও বদলাব নোৱাৰে আছে যদি পুত্ৰ আপোনাৰ ভাগ্যত নিশ্চয় নিশ্চয় এদিন পুত্ৰ দেখিব আপুনি এই আশাতে মন্ত্ৰীবৰ মহাৰাজ এই আশাতে আজি এই বিষাদিত মনত মোৰ দিছো প্ৰভু যাদৱ মহাভাগ্যবান নিজে আহি দেৱৰীয়ে দিলেহি দৰ্শন বাৰু কওঁ কিবা হেতু আগমন পাব মন্ত্ৰীবৰ আছে কি বিশেষ কাৰণ যাৰ বাবে উপস্থিত মই তোমালোকৰ ৰাজ্যত কি কাৰ্য কৰিম তাত হে ৰাজন
নাই তেনে কোনো কাৰ্য সাধিব নোৱাৰে মাথো তোমাৰ বজাৰ মংগলৰ বাবে উপস্থিত হয় প্ৰজাৰ মংগলৰ বাবে ৰাজন সূৰ্য বংশৰ গৌৰৱ কাহিনী জগতে বিখ্যাত তেনেহেন বংশৰ ৰজা হৈ তুমি কেৱল মাত্ৰ বিষয় বাসনাত মত্ত হৈ পাহৰি গৈছা তুমি ৰাজাৰ ধৰ্ম সেইবাবে অসুবিধাৰ চাৰি উঠালে কেৱল তোমাৰে গুণা নাখায় মানে রাজধর্ম হয়ে পরিচিত নাই আজি শত্রু ভয় নাই আজি রাজ ভয় আছে আছে সকলো প্রজা শান্তির কুলাল স্থলত দেৱতী কিয় বাৰু প্ৰজাই ঘৰে ৰাজন অযোধ্যাত আজি অনাবৃষ্টি পঞ্চগড় বহন অন্য জলৰ অভাৱত প্ৰজাৰ মাজত হৈছে হাহাকাৰ সেইবাবে প্ৰজাই গাইছে মাথো তোমাৰে দুৰ্ণা মোৰ কথাত যে লোৱা নাই বিশ্বাস অযোধ্যাৰ চাৰিওদিশে তুমি ধাৰণ কৰি ইয়াৰে ল'ব পৰা আৰু প্ৰতিকাৰৰ ব্যৱস্থা কৰা তোমাৰ ঘৰটো তোমাৰ দণ্ড থকা মই মন্ত্রীভর দেবর কীর্ততা আজি দূর নাম নয় চিন্তা ব্যাপারে যাও হই প্রজার মাঝে দেবর কীর্ততার সৈক্যতার প্রমাণ নাম হই আজি নিজে মন্ত্রীভর রাজাই কথা
সন্ধানতে হৈছে সময়
বারু দেবী কোৱাচোন কিহৰ উদ্দেশ্যে আহিলা মোৰ সমীপে আশ্ৰমত পাইছা নেকি কিবা অসুবিধা মুনিব নাই কোনো সুবিধা আছো মই আনন্দ মনেৰে এই মুনিব বিয়া বাপে কাঢ়িছো সদায় হৃদয়ত স্বয়ং আপুনি কাষত তেন্তে তুমি এতিয়া যোৱা মোৰ পূজাৰ সময় হৈছে সমাগত ভাল শ্ৰেষ্ঠ নকৰিবা ব্যাঘাত মুনিব আজি অনুৰোধী আপোনাৰ বাকে কোৱা দেৱী কি অনুৰোধ আছে শীঘ্ৰে প্ৰকাশ কৰা নহ'লে পূজাৰ সময় হ'ব অতিবাহিত মুনিব মই মোৰ অতি সঞ্চয়ী সেইবাবে হৈ পৰিছো মই অতিকে কামাটোৰ আলিংগন কৰি বিদ্যাপৰক মনৰ ভাৱনা তোমাৰ অনুৰোধ মই ৰক্ষা কৰিব নোৱাৰো তুমি ইয়াৰ পৰা আঁতৰি যোৱা মুনিব চাৰিটাৰ পৰা মই আপোনাৰ দৰ্শনৰ নিমিত্তে হৈ পৰিছো মই অতিকে কামাটোৰ ইয়াৰ নিশ্চয়জনিত আপোনাৰ কোনো ৰোগ নাই মুনিব মোক নিঃশব্দ কৰি পালন কৰক স্তব্ধ হোৱা চঞ্চল কৰি নুতুলিবা তুমি মোৰ সন্মুখৰ পৰা শীঘ্ৰে আঁতৰি যোৱা আপোনাৰ প্ৰতি মই অনুৰক্তা আপুনি মূৰ্খমি আলিংগন কৰি এই মূৰ্খমি আলিংগন কৰি মূৰ্খমি একত্ৰিত হওক সমিতি এইয়া সময় ভূমিত মুনিব এইয়া সময় পদৰ ভূমিত আপুনি মূৰ্খমি বিৰাম কৰক মই আপোনাৰ মহামূৰ্তি মোৰ উৎপাদন হওক কামাতুল কৰি নুতুলিবা তোমাক মই আশ্ৰয় দাতাই আশ্ৰিত উপভোগ কৰা নহয় যুক্তি সেয়েহে কৈছো তুমি মোৰ সন্মুখৰ পৰা আঁতৰি যোৱা এনে নীতিৰ বিৰুদ্ধ কাৰ্য মোৰ বাবে নহয় নাৰীৰ অনুভৱ পূৰ্ণ কৰা পুৰুষৰ কৰ্তব্য বুলিব ইয়াত যদি কিবা লোক হয় তেতিয়াহ'লে মোৰ হ'ব শুনা দেৱী তুমি কিয় হৈছা মোৰ এনে সময় সহভাষণ নহয় উপযুক্ত পূজাৰ সময়ত যদি
কৰিছা